নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জ্যোতিষ ৱৰ্ল্ডলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছো 5টা বিশেষ ধৰণৰ জানিবলগীয়া প্ৰশ্ন। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কোন দেশৰ নোটত ভগৱান গণেশৰ ফটো আছে? সময় আৰম্ভ। আপুনি জানেনে? উত্তৰটো হৈছে ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ 20,000 টকীয়া নোটত ভগৱান গণেশৰ ফটো আছে। দ্বিতীয় প্ৰশ্ন, ভাৰতৰ কোনখন ঠাইত সকলোতকৈ বেছি বিশুদ্ধ বতাহ পোৱা যায়? সময় আৰম্ভ। উত্তৰটো হৈছে অসমৰ তেজপুৰত। তেজপুৰত বেছি বিশুদ্ধ বতাহ পোৱা যায়। 3 নম্বৰ প্ৰশ্ন, বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? সময় আৰম্ভ। উত্তৰটো হৈছে শ্ৰীমাভু বন্দন নায়ক। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম আধুনিক মানুহ বুলি কাক কোৱা হয়? সময় আৰম্ভ। উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰায়। তেখেতক ভাৰতৰ প্ৰথম আধুনিক মানুহ বুলি কোৱা হয়। বন্ধুসকল, এইবাৰ আহিছো অন্তিমটো প্ৰশ্নলৈ। ভাৰতীয় নোটত মহাত্মা গান্ধীৰ আগত কাৰ ফটো আছিল? সময় আৰম্ভ। আপুনি জানেনে? জানি আচৰিত হ'ব। উত্তৰটো হৈছে অশোক স্তম্ভ। এইবাৰ আপোনালোকলৈ এটা প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? এই শুদ্ধ উত্তৰটো দিয়া প্ৰথম 10 জনৰ নাম মই পিছৰ ভিডিঅ'ত উল্লেখ কৰিম। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।